চেলুট গোলাঘাটৰ যুৱক চেলুট স্তব্ধ হৈ পৰিছে এতিয়া সমগ্ৰ দেশতে এতিয়া লকডাউন। নমস্কাৰ, নৰ্থ ইষ্ট আই দৰ্শকসকলক স্বাগতম জনাইছোঁ। শেহতীয়াকৈ বিশ্বব্যাপী মহামাৰী কৰোনা ভাইৰাছে যি ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে সমগ্ৰ পৃথিৱীতে, তেনে সময়তে আজি গোলাঘাট জিলাৰ নাহৰণি অঞ্চলৰ সচেতন মহলৰ সমাজ সেৱাৰ উদ্দেশ্যেৰে কেইজনমান যুৱকে মিলি অঞ্চলটোৰ দৰিদ্ৰ লোকসকলৰ সচেতনতাৰ বাবে মাস্ক বিতৰণ কৰা দেখিবলৈ পোৱা গ'ল। অঞ্চলটোৰ 4 যুৱক ক্ৰমে মফিজুল হুছেইন, আৰিফ আহমেদ, ৰাতুল আহমেদ, তফিউল আহমেদ নামৰ যুৱককেইজনে একগোট হৈ মানৱ জাতিৰ এই সংকটৰ সময়ত এনেকৈ দৰিদ্ৰ মানুহৰ সজাগতাৰ উদ্দেশ্যেৰে সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গ'ল। এনেকৈ কৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ দৰিদ্ৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে তেওঁলোকক আমাৰ নৰ্থ ইষ্ট আই সমূহ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ, লগতে এটা বিগ চেলিউট। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট আই। আপুনি কি কৰিব বিচাৰিছে বৰ্তমান এই আমাৰ দেশত যিটো এতিয়া মানে জটিল সন্ধিক্ষণত আমি এটা মানে উপনীত হৈ আছোঁ বৰ্তমান, সেই গতিকে আমি আমাৰ গাঁৱৰ কিছুমান দল সংগঠনৰ বিষয়ববীয়াৰ লগত মিল হৈ, কোনো বেলেগ বুলি নাই, আমচু আছে, AJYCPও আছে, আছু আছে, কৃষক মুক্তি সংগ্ৰাম সমিতি আছে, যিমানখিনি স্থানীয় দল সংগঠন আছে সকলোৰে লগত মিলি আমি ৰাইজৰ স্বাৰ্থত আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি যিমানটো পাৰোঁ আমাৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি হ'লেও এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ ভিতৰত থকা মানুহসকলক মাস্ক আৰু কিছুমান ক্ষুদ্ৰ সামগ্ৰী ব্যৱহাৰ যোগান ধৰিম বুলি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৰাইজে আশীৰ্বাদ কৰিব। আৰু দ্বিতীয়টো কথা হৈছে, বৰ্তমান দেশত যি লকডাউন চলি আছে, এই লকডাউনৰ কাৰণে বহুতো মানুহ বাহিৰলৈ ওলাই যাব পৰা নাই। সেই গতিকে আমি জনপ্ৰতিনিধিসকলক কাতৰভাৱে আহ্বান কৰিছোঁ যে এওঁসকলক অতি শীঘ্ৰেই নিজৰ ঘৰত আহি পেলাই ক্ষুদ্ৰ সামগ্ৰীবোৰ যোগান ধৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু তৃতীয়টো কথা হৈছে, এই যি লকডাউন চলি আছে, এই লকডাউনত আপোনালোক সকলো ঘৰত থাকক। দেশৰ অৱস্থা অধিক বেয়া, আপোনালোকে বাতৰি কাকত বা নিউজত বা TV চেনেলত দেখিছে, দেশৰ অৱস্থা একদম বেয়া, বহুত বেয়া পৰিস্থিতি চলি আছে। যদি আমি এই সন্ধিক্ষণত যদি আমি এই লকডাউন, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি 21 দিনৰ যি লকডাউন দিছে, এই লকডাউনক শ্ৰদ্ধা কৰি যি আমি যদি ঘৰত থাকোঁ, তেতিয়া আমি সুস্থ থাকিম আৰু আমাৰ জীৱনটো আমি ৰক্ষা কৰিবলৈ আমি সক্ষম হ'ম। আমি ৰাইজলৈ আমাৰ স্থানীয় দল সংগঠনৰ ফালৰ পৰা আমি কাটৰ আহ্বান জনালোঁ। ধন্যবাদ।